আজি আপোনালোকৰ আগত মই এক বিস্ফোৰক তথ্য দাঙি ধৰিব বিচাৰিছোঁ যে BTAD অঞ্চলত বা আগন্তুক দিনত যি BTR বুলি হ'বলৈ গৈ আছে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা যিটো কাউন্সিল BTC হয়, তো সেই BTAD বা BTCত 60% জনজাতীয় লোকে ভূমিৰ অধিকাৰ হেৰুৱাব লৈ গৈ আছে। BTC অঞ্চলত 60% 60% জনজাতীয় লোকে ভূমিৰ অধিকাৰ হেৰুৱাবলৈ গৈ আছে। আৰু এয়া মই কোনো না ভ্ৰুত না চুত কথা কোৱা নাই, এয়া মই আপোনালোকৰ ওচৰত তথ্য সহকাৰে দাঙি ধৰিব বিচাৰিছোঁ। আজি UPPL দল অৰ্থাৎ প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দাঙি ধৰিছে। হয়, মই এই সময়ত UPPLত আছিলোঁ, আৰু UPPLৰ মই কেন্দ্ৰীয় দায়িত্বভাৰতো আছিলোঁ। কিন্তু আজি মই UPPL দলৰ পৰাও ফালৰি কাটি আহিছোঁ, সেয়া সকলোৱে জানে, সৰ্বজন বিদিত। আৰু যেতিয়া মই ফালৰি কাটি আহিলোঁ, তাৰ পিছত মই দেখিলোঁ যে UPPL দলৰ যি নেকি ভিতৰচোৱা, সেই ভিতৰচোৱাখিনি যিদৰে মই কৈছোঁ যে NDFBৰ মধ্যস্থতাকাৰী বা এজন তৃতীয় বড়ো শান্তি চুক্তিৰ ভাল কামনা কৰা ব্যক্তি হিচাপে যি পদক্ষেপবোৰ লৈ আছে, ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আছে, ইয়াৰ জৰিয়তে দৰাচলতে কেৱল একো নহয়, বিষবাষ্পহে বিয়পিছে আৰু বিভিন্ন জাতিৰ ভিতৰত ভুল বুজাবুজিহে হৈছে। তো এতিয়া তথ্যগত হিচাপে মই কৈছোঁ যে BTC বা BTRৰ 60% অৰ্থাৎ 60% জনজাতীয় বা নন ট্ৰাইবেল মানুহে ভূমিৰ অধিকাৰ লেণ্ড ৰাইটছ হেৰুৱাৰ পথত এতিয়া গৈ আছে। আৰু UPPL দলে, প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে যদি BTCত চৰকাৰ গঠন কৰে, তেতিয়াহ'লে 60%, মই স্পেচিফিক কৈছোঁ 60% নন ট্ৰাইবেল মানুহে যে ভূমিৰ অধিকাৰ হেৰুৱাব লগা হ'ব পাৰে, সেয়া কোনেও নুই কৰিব নোৱাৰে। আৰু 60% জনজাতি লোকে ভূমিৰ অধিকাৰ যে হেৰুৱাব, সেয়া প্ৰায় নিশ্চিত। আৰু UPPL দলে ক্ষমতাত আহিলে 60% জনজাতীয় লোকক ভূমিৰ পৰা উচ্ছেদ কৰাটো যে UPPL দলৰ প্ৰথম এজেণ্ডা বা প্ৰথম তেওঁলোকৰ ইস্যু হ'ব, প্ৰথম তেওঁলোকৰ পদক্ষেপ হ'ব চৰকাৰ গঠন কৰাৰ পিছতে, সেয়া কিন্তু স্পষ্টভাৱে মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। মই পুনৰাই কৈছোঁ, UPPL দল বা প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL ৰাজনৈতিক দলে যদি BTC বা BTRত চৰকাৰ গঠন কৰে, তেতিয়াহ'লে 60% জনজাতিৰ বা নন ট্ৰাইবেল লোকে কিন্তু ভূমি অধিকাৰ হেৰুৱাব লাগিব, তেওঁলোকে ভূমিৰ পৰা উচ্ছেদ হ'ব লাগিব। আপোনালোকক মই এতিয়া প্ৰথম পৃষ্ঠালৈকে পত্ৰখন দেখুৱাব বিচাৰিছোঁ। এই পত্ৰখন হ'ল NDFB প্ৰগ্ৰেছিভ অৰ্থাৎ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যি নেকি 6 নৱেম্বৰ 2014 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰেৰণ কৰিছিলে। 6 নৱেম্বৰ 2014 চনত গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গয়াৰী অৰ্থাৎ গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গয়াৰী ওৰফে বি সঞ্জাৰাং, NDFBৰ তদানীন্তন নেতৃত্ব আৰু আজিৰ দিনৰ UPPLৰ বৰিষ্ঠ নেতা, আজিৰ দিনৰ UPPLৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰী UPPLৰ বৰিষ্ঠ নেতা, আৰু আজিৰ দিনৰ UPPLৰ হৰিহিঙা BTC সমষ্টিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় স্বৰ্গয়াৰী ওৰফে বি সঞ্জাৰাং, এই দুইগৰাকী বৰিষ্ঠ UPPLৰ নেতাই 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে কৈছিলে, এই পত্ৰখন আপোনালোকে চাব পাৰে, যে BTADত বা ট্ৰাইবেল বেল ব্লকত হেনো যিমানবোৰ ভূমি আছে, তাৰ 60% ভূমিয়ে অবৈধভাৱে জনজাতীয় লোকসকলে দখল কৰি আছে। আপোনালোকে যদি দ্বিতীয় পৃষ্ঠাখনত যায়, তেতিয়াহ'লে আপোনালোকক আণ্ডাৰলাইন কৰা ইয়াতে পাব। মই আণ্ডাৰলাইন কৰি দিয়া আছে ইয়াতে স্পষ্টভাৱে তেওঁলোকে পত্ৰখনৰ জৰিয়তে লিখিছিলে যে 60% অফ লেণ্ড অফ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ আৰ অলৰেডি আণ্ডাৰ দ্য অকুপেশ্যন অফ নন ট্ৰাইবেলছ হুইচ কম্প্ৰাইজেছ ইলিগেল ইমিগ্ৰেণ্টছ এণ্ড ইণ্ডিয়ান চিটিজেনছ অফ ডিফাৰেণ্ট কমিউনিটিজ। অৰ্থাৎ BTADৰ যি অন্তৰ্ভুক্ত জনজাতীয় খণ্ড আবেষ্টনী বা BTADত থকা বা আগন্তুক দিনৰ BTRত যিমানবোৰ অন্তৰ্ভুক্ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক হেনো 60% সেই ভূমি জনজাতীয় লোকসকলে অবৈধভাৱে বেদখল কৰিছে। ইয়াতে স্পষ্টভাৱে লিখিছে 60% লেণ্ড অফ বেল্টছ এণ্ড ব্লকছ আৰ আণ্ডাৰ ইলিগেল অকুপেশ্যন অফ দ্য নন ট্ৰাইবেলছ হুইচ কম্প্ৰাইজেছ ইলিগেল মাইগ্ৰেণ্টছ এণ্ড ইণ্ডিয়ান চিটিজেনছ অফ ডিফাৰেণ্ট কমিউনিটিজ। অৰ্থাৎ ভাৰতবৰ্ষৰ যিবিলাক নাগৰিক, ভাৰতবৰ্ষৰ যিসকলে ইয়াতে আটা পিতা ককা
দিনৰ পৰা ইয়াতে বসবাস কৰি আহিছে বিটিএডিত তেওঁলোক বিটিএডিত গঠন নোহোৱাৰ আগৰ পৰাই তেওঁলোকে অসমৰ গৌৰৱান্বিত অসমীয়া নাগৰিক হিচাপে যিসকলে ইয়াতে বসবাস কৰি আহিছে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে তাৰ সেই জনজাতিসকলৰ 60% লোক হেনো অবৈধভাৱে বিটিএডি অঞ্চলত বসবাস কৰি থকা বুলি তেওঁলোকে স্পষ্টভাৱে মেনশ্যন কৰিছিলে ইউপিপিএলৰ বৰিষ্ঠ নেতা গোবিন্দ বসমতাৰী আৰু বি সঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰী আৰু এই দুইজন হল ইউপিপিএলৰ ভৈৰৱকুণ্ড সমষ্টি আৰু হৰিহিঙা বিটিসি সমষ্টিৰ প্ৰাৰ্থী এই পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই আপোনালোকে চাব পাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ পৰা 12 ডিসেম্বৰ 2014 তাৰিখে অৰ্থাৎ গোবিন্দ বসমতাৰী আৰু বি সঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰীয়ে পত্ৰ প্ৰেৰণ কৰিছিলে 6 নৱেম্বৰ 2014 চনত আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছত 12 ডিসেম্বৰ 2014 তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ তৰফৰ পৰা লেটাৰ আহে অসমৰ মাননীয় মুখ্য সচিব তথা চিফ সেক্ৰেটাৰীলৈকে চিফ সেক্ৰেটাৰীক কোৱা হয় যে জি গোবিন্দ বসমতাৰীয়ে লেটাৰ দিছে বা জি গোবিন্দ বসমতাৰী বা আজিৰ দিনৰ বৰিষ্ঠ ইউপিপিএল নেতা গৰাকীয়ে যি পত্ৰ প্ৰধানমন্ত্ৰীলৈকে প্ৰেৰণ কৰিছিলে তো তাৰ ওপৰত বিহিত ব্যৱস্থা তাৰ ওপৰত আইনী ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশ দিছিলে তাৰ পিছত মই আপোনালোকক আহিব বিচাৰিছো আকৌ এবাৰতে নহয় পুনৰবাৰ যেনেকৈ এয়া নেকি এক ক'ব গ'লে আমি শুনিছোঁ নহয় এয়া শৰাইঘাটৰ শেষ ৰণ কিন্তু শৰাইঘাটৰ শেষ ৰণ কিন্তু মোগলৰ বিৰুদ্ধেহে যুঁজিছিলোঁ আমি কিন্তু শৰাইঘাটৰ শেষ ৰণ কোনোবা আজান ফকীৰৰ বংশৰ বিৰুদ্ধে যুঁজা কিন্তু আমাৰ ঘটনা নাই সেয়া নজিৰবিহীন আমি কিন্তু কোনো ইমৰান শাহৰ দৰে এক গৌৰৱান্বিত বা অসমৰ ইতিহাস বা অসমৰ সাহিত্যক মানে সোণালী আখৰেৰে জিলিকাই থোৱা ব্যক্তিৰ বংশবিলাকক আমি কেতিয়াও টাৰ্গেট কৰা নাছিলোঁ কিন্তু কি কৰিলে নজিৰবিহীন ঘটনা হিচাপে কি কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে পুনৰাই এটা লেটাৰতে নহয় এটা লেটাৰত শান্ত নাথাকি দ্বিতীয় লেটাৰ আৰু এবাৰ বি সঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰীয়ে প্ৰেৰণ কৰিলে বি সঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰী যি নেকি আজিৰ দিনৰ ইউপিপিএলৰ হৰ্তা বিধাতা আৰু বৰিষ্ঠ নেতা আৰু বিটিচিৰ হৰিহিঙা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তেওঁ পুনৰাই নৰেন্দ্ৰ মোদীলৈকে পত্ৰ প্ৰেৰণ কৰিলে তেওঁ পত্ৰ প্ৰেৰণ কৰি ক'লে যে প্ৰেয়াৰ টু ক্লিয়াৰ দ্য এনক্ৰচমেণ্ট অফ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ অৰ্থাৎ ট্ৰাইবেল বেল্ট ব্লকৰ পৰা জনজাতীয় লোকসকলক অতি শীঘ্ৰে ভূমিৰ পৰা উচ্ছেদ কৰিব লাগে জনজাতীয় খণ্ড আবেষ্টনীত কোনো জনজাতীয় লোকে বিটিএডিত বসবাস কৰিব নোৱাৰে তেওঁলোকক ইয়াৰ পৰা যিসকলে অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে বুলি পুনৰাই দ্বিতীয় এটা পত্ৰ প্ৰেৰণ কৰিলে এই পত্ৰখনত আপোনালোকৰ চকু ফুল খাব তেওঁলোকে আকৌ লিখিলে এই পত্ৰখনত ইয়াতে আন্ডাৰলাইন কৰি দিয়া আছে এই পত্ৰখনত লিখিছে যে the non-tribal people of different communities encroach and occupy land of tribal belts and blocks আকৌ লিখিছে যে 60% land of tribal belts and blocks are already under the occupation of non-tribal who is mostly comprises illegal Bangladeshi Muslims অৰ্থাৎ এই পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে তেওঁ আজিৰ দিনৰ ইউপিপিএলৰ বৰিষ্ঠ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে লিখিলে যে কি কয় আজিৰ হেনো বিটিএডি বা বিটিএডিত অন্তৰ্ভুক্ত যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা জনজাতীয় খণ্ড আবেষ্টনী আছে সেই খণ্ড আবেষ্টনী অধিকাংশ বাংলাদেশী মুছলিম মই পুনৰাই কৈছোঁ বিটিএডিৰ 60% ভূমি বাংলাদেশী মুছলিম আৰু জনজাতি বা নন ট্ৰাইবেল লোকসকলে অবৈধভাৱে বেদখল কৰি আছে এই তথ্যত তেওঁলোকে দাঙি ধৰিছে আৰু একেখন পত্ৰত তেওঁলোকে লিখিছে দিস ইজ এ ভেৰি সিনচিয়াৰ থ্ৰেট টু দ্য ট্ৰাইবেল কমিউনিটিজ অফ আসাম ইনক্লুডিং দ্য বড়ো পিপল অফ বিটিচি অৰ্থাৎ 60% জনজাতি লোক বা বিটিএডিত আটা ককা পিতা যুগৰ পৰা যি লোকসকলে অসমীয়া নাগৰিক হিচাপে বসবাস কৰি আহিছে তেওঁলোকে হেনো এই জনজাতীয় লোকসকলে হেনো সেইবিলাক নেতৃত্বৰ কাৰণে বা এই আজি যি ইউপিপিএলৰ বৰিষ্ঠ নেতা সেই নেতাবোৰৰ কাৰণে ডাঙৰ ভাবুকি এই জনজাতীয় লোকসকলৰ কাৰণে ডাঙৰ ভাবুকি আজিৰ দিনৰ 60% জনজাতীয় লোক স্পষ্টভাৱে মেনশ্যন কৰি কোৱা হৈছে যে দিস নন ট্ৰাইবেল পিপুল আর দ্য থ্ৰেট টু দ্য ট্ৰাইবেল পিপুল অফ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ এণ্ড দ্য ষ্টেট অফ আসাম ইনক্লুডিং বিটিচি আকৌ পুনৰাই এই পত্ৰখনৰ পিছত
দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা পুনৰাই নিৰ্দেশনা আহে মুখ্য সচিবলৈকে যে এই UPPLৰ বৰিষ্ঠ নেতৃত্বই যি BTADৰ অজনজাতীয় লোকসকলক বেদখল কৰি ভূমিৰ পৰা বেদখল কৰিবৰ কাৰণে বা UPPLৰ বৰিষ্ঠ নেতাসকলে অজনজাতীয় লোকক BTCৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে যি প্ৰথমবাৰ নহয় পুনৰাই দ্বিতীয়বাৰ পত্ৰ প্ৰেৰণ কৰিছিলে সেই পত্ৰৰ ভিত্তিত পুনৰাই দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24 ডিচেম্বৰ 2014 তাৰিখে আকৌ এবাৰ চিফ সেক্ৰেটাৰী গভৰ্নমেণ্ট অফ আসাম অৰ্থাৎ মুখ্য সচিব অসম চৰকাৰক পুনৰাই ডাইৰেকশ্যন দিয়ে যে কি কয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু BTAD বা BTCত বসবাস কৰা 60% অজনজাতি বা অবৈধ যিমানবোৰ বেদখলকাৰী আছে তেওঁলোকক বেদখল কৰিব লাগে প্ৰধানমন্ত্ৰীৰ পৰাটো আহিলেই নিৰ্দেশনা মুখ্য সচিবলৈকে এতিয়া মুখ্য সচিবৰ পিছত BTCটো আহিব লাগিব প্ৰধানমন্ত্ৰীলৈকে লিখিলে UPPLৰ বৰিষ্ঠ নেতা গোবিন্দ বসমতাৰী আৰু সঞ্জয় সৰগোহাৰীয়ে আৰু UPPLৰ স্পষ্ট নীতি যে UPPL দলে যদি BTCত চৰকাৰ গঠন কৰে তেওঁলোকে 60% অজনজাতীয় লোকক ভূমিৰ পৰা তেওঁলোকে বেদখল কৰিব 60% নন ট্ৰাইবেল বা 60% নন ট্ৰাইবেল মানুহক BTCৰ পৰা তেওঁলোকে উচ্ছেদ কৰি খেদুৱাই পঠাব হেয়া স্পষ্ট হেয়া তথ্যগত এয়া মোৰ কোনো বনাই কোৱা কথা নহয় আজিলৈকে আপোনালোকে শুনিছিলে যে BTCত ভূমিৰ অধিকাৰ হেৰুৱাব নেকি অবৰৰ লোকে BTCত ভূমিৰ অধিকাৰ হেৰুৱাব নেকি অজনজাতীয় লোকে কিন্তু হেয়া এক বুমেৰাং স্বৰূপ সকলোৱে মিডিয়াত ভাবিছিলে কিন্তু আজি আপোনালোকৰ ওচৰত মই বাৰ্নিং ইস্যু লৈ আপোনালোকক মই তথ্য দাঙি ধৰিব বিচাৰিছো যে অজনজাতীয় লোকসকলে যিমানবোৰ শংকিত হৈছে হেয়া প্ৰকৃততে সত্য আৰু মই এজন বড়ো পিতৃৰ সন্তান কিন্তু মোৰ মাতৃ কিন্তু অজনজাতি I am a tribal but my mother is a non tribal গতিকে মই জানো মই যদি বড়োৰ দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰো তেতিয়া হলে মই কিন্তু এজন নন বড়ো বা নন ট্ৰাইবেলৰ দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰো কাৰণ মই নন ট্ৰাইবেল মাতৃৰ দুগ্ধপান কৰি আজিলৈকে এই ডাঙৰ দীঘল হৈছো আৰু মই জানো যে যি আটা ককা পিতাৰ দিনৰ পৰা তাতে অজনজাতীয় লোকসকলে বসবাস কৰি আছে সেই সকল মানুহৰ বিভিন্ন কাৰণত লেণ্ড সেটেলমেন্ট হোৱা নাই সেইবিলাক মানুহৰ ব্ৰিটিছ জামানাৰ পিছত বিভিন্ন কাৰণত ভূমিৰ অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই কিন্তু তেওঁলোকৰ মাটিৰ পট্টা নথকাৰ কাৰণে UPPL দলে BTCত চৰকাৰ গঠন কৰিলে তেওঁলোকে অলৰেডি এক কুৎসা ৰটনা ক'ব গ'লে কনস্পিৰেসি সজাই থৈছে অলৰেডি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডাইৰেকশ্যন অহা আছে যে কি কয় UPPL দলে যদি BTCত চৰকাৰ গঠন কৰে সেই 60% নন ট্ৰাইবেল বা অজনজাতীয় লোকক ভূমিৰ অধিকাৰৰ পৰা যে মানে প্ৰতাৰিত কৰিব BTCৰ পৰা যে তেওঁলোকক খেদিয়াই পঠাব এয়া ডকুমেন্টেড অলৰেডি ডকুমেন্টেড হৈ আছে আৰু যদি UPPL দলক ৰাইজে ভোট দি পুনৰাই মানে ৰাইজে ভোট দি যদি তেওঁলোকক শাসনত গাদিষ্ঠ কৰে তেতিয়া হলে অজনজাতীয় লোকসকলে ভূমিৰ অধিকাৰ হেৰুৱাবলৈ সাজু হৈ থাকক চাওক মোৰ ইয়াতে পলিটিক্যাল এজেন্ডা নাই মই একদম স্পষ্টভাৱে কৈছো অজনজাতীয় লোকসকলে যদি UPPL দলক BTCত ক্ষমতাত আনে যদি অজনজাতীয় বা নন ট্ৰাইবেল মানুহবিলাকে যদি BTCত UPPLক ভোট দি যদি জয়যুক্ত কৰে যদি UPPL দলে BTCত চৰকাৰ গঠন কৰে তেতিয়া হলে সেই অজনজাতীয় লোকসমূহৰ পৰা 60% লোকেই কিন্তু ভূমিৰ অধিকাৰৰ পৰা প্ৰতাৰিত হ'ব আৰু তেওঁলোকে কিন্তু BTCৰ পৰা খেদা খাব লাগিব প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশনা আহিলে এবাৰ নহয় দুবাৰ তাৰ পিছত কিন্তু আকৌ নিৰ্দেশনা আহিলে কাৰ আহিলে যিটো মুখ্য সচিবলৈকে পত্ৰ প্ৰেৰণ কৰা হৈছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অৱশেষৰ শেষ পৃষ্ঠালৈকে আপোনালোকক চাবলৈ মই অনুৰোধ জনাইছো আপোনালোকে চাব পাৰে 10 জুন 2015 তাৰিখে লেটাৰ ৰং RSS 880/2014/PT/87 এই লেটাৰ এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাৰ ভিত্তিত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰে BTCৰ প্ৰধান সচিব তথা BTCৰ প্ৰিন্সিপাল সেক্ৰেটাৰীলৈকে পত্ৰ প্ৰেৰণ কৰি কয় যে with reference to the letters on the subject cited above I am directed to forward here with the letters received from the section officers Prime Minister's office New Delhi and Chief Electoral Officer Assam along with its enclosures for taking necessary action as per the law on the matter অৰ্থাৎ UPPLৰ বৰিষ্ঠ নেতা গোবিন্দ বসমতাৰী আৰু বি সঞ্জাৰাং উৰফে সঞ্জয় সৰগোহাৰী ডাঙৰীয়াই যি পত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰেৰণ কৰিছিলে যে BTAD বা BTCৰ পৰা অজনজাতীয় লোকসকলক বা ট্ৰাইবেল বেল ব্লক বা জনজাতীয় খণ্ড আবেষ্টনীৰ পৰা অজনজাতীয় লোকসকলক ভূমিৰ পৰা
উচ্ছেদ কৰিব লাগে সেই লেটাৰৰ ভিত্তিত অসম চৰকাৰে 2015 চনৰ 10 জুন তাৰিখে BTCৰ প্ৰধান সচিব অৰ্থাৎ প্ৰিন্সিপাল সেক্ৰেটাৰী BTC লৈকে এক নিৰ্দেশনা জাৰি কৰে যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ মতে যিবিলাক নিৰ্দেশ দিয়া হৈছে আপোনালোকে আমি ফৰৱাৰ্ড কৰিছোঁ আৰু আপোনালোকে বিহিত ব্যৱস্থা আইন হিচাপে গ্ৰহণ কৰক তো গতিকে আপোনালোকে দেখিছে এয়া মুখৰ কথা নহয় প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ যে BTCৰ পৰা 60% অজনজাতীয় লোকে ভূমিৰ অধিকাৰ হেৰুৱাব আৰু BTCত বসবাস কৰা 60% অজনজাতীয় লোকে ভূমিৰ পৰা উচ্ছেদ হোৱাটো যে আগন্তুক দিনত জল পটপট হৈ আছে হেয়া কোনেও নুই কৰিব নোৱাৰে আৰু এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে পত্ৰৰ বিষয়ে আপোনালোকক মই ব্যাখ্যা দাঙি ধৰিলোঁ one question please yes মানে এই মেমোৰেন্ডামখন আছিল NDFP progressive হয় বাট এতিয়া তেওঁলোক UPPL হয় UPPL এটা এক্সট্ৰা পাৰ্টি তেওঁলোকৰ হয় পলিটিক্যাল ফোৰাম তেওঁলোকৰ নিজা কনস্টিটিউশন আছে নিজা তেওঁলোকৰ এজেন্ডা আছে আপুনি কেনেকৈ ভাবিলে যে এই মেমোৰেন্ডামখনৰ মতে UPPL এ কাম কৰিব কাৰণ UPPLৰ নিজা তেওঁলোকৰ এক্সট্ৰা প্ৰেসিডেন্ট আছে পাৰ্টিৰ প্ৰেসিডেন্ট বেলেগ তেওঁলোকৰ কনস্টিটিউশন বেলেগ এখনটো NDFP দিয়া মেমোৰেন্ডাম আছিল গতিকে এখন তেওঁলোকে ফলো নকৰিব পাৰে এখনটো নামানিব পাৰে তেওঁলোকে ধন্যবাদ আপোনাৰ দৰে প্ৰশ্ন পালে বহুত ভাল লাগে মনটো উৎসাহিত হয় উত্তৰ দিবলৈ মই প্ৰচেষ্টা কৰিছোঁ চাওক আজিৰ দিনৰ বড়ো চুক্তিৰ শান্তি স্বাক্ষৰকাৰী বা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী প্ৰমোদ বড়ো ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু বি চাওৰাইগৰা আৰু ৰঞ্জন দৈমাৰী ডাঙৰীয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়াটো জেলতেই আছে সকলোৱে জানে যি কাৰণতেই নহওক আইন সকলোতকৈ ঊৰ্ধত তো গতিকে আইন অনুযায়ী তেওঁ জেলত কাৰাবাস খাটি আছে থাকিলে প্ৰমোদ বড়ো ডাঙৰীয়া বি চাওৰাইগৰা ডাঙৰীয়া আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়া হয়নে এতিয়া কথাটো হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ কাৰণে নিৰ্বাচনী তেওঁ ক'ব গ'লে অজনজাতীয় লোকসকলক প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে গিনিপিগ হিচাপে ব্যৱহাৰ কৰিছে মই পুনৰাই কৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL দলে অজনজাতীয় লোকসকলক BTC নিৰ্বাচনত জয়যুক্ত হ'বৰ কাৰণে অজনজাতীয় লোকসকলক প্ৰমোদ বড়ো ডাঙৰীয়াই গিনিপিগ হিচাপে ব্যৱহাৰ কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অজনজাতীয় লোকসকলক গিনিপিগ হিচাপে ব্যৱহাৰ কৰাই নহয় BTC নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বৰ কাৰণে তেওঁ মেইন ইস্যুটো কি বুলি কৈছে BTR একৰ্ড অৰ্থাৎ তৃতীয় বড়ো শান্তি চুক্তিৰ ওপৰত তেওঁ হেনো নিৰ্বাচনৰ যুঁজা চলাই আহিছে আৰু ওৱান এজেণ্ডা অফ প্ৰমোদ বড়ো ইজ BTR একৰ্ড ফাৰ্ষ্ট দিছ ইজ দ্য প্ৰাইম এজেণ্ডা আৰু হেইটোই মুখ্য এজেণ্ডা আৰু BTR একৰ্ডত আপোনালোকে চাব পাৰে 7.2 অৰ্থাৎ 7.2 দফাত কি মেনশ্যন কৰা আছে যে গভৰ্নমেণ্ট উইল টেক নেচেচাৰী একশ্যন টু এভিক্ট দ্য ইলিগেল এনক্ৰোচাৰ্ছ অফ দ্য খাছলেণ্ড এণ্ড গ্ৰেজিয়াৰ্ছ লেণ্ড এণ্ড ৱাটাৰ ৰিচোৰ্চেছ অৰ্থাৎ যিবিলাক খাছ ভূমিত বসবাস কৰি আছে নাগৰিকে যিবিলাক ৱাটাৰ ৰিচোৰ্চত মানে চোৰ চাপৰিৰ ওচৰতে বসবাস কৰি আছে মানে জলসম্পদৰ ওচৰে যিবিলাক মানুহ নদীৰ কাষে কাষে বসবাস কৰি আছে সেইবিলাকক তাৰমানে উচ্ছেদ কৰা হ'ব এই মেমোৰেন্ডাম অফ সেটেলমেন্টখন এদিনতেতো বনোৱা হোৱা নাই প্ৰমোদ বড়ো ডাঙৰীয়া BTR চুক্তিখনৰ এটা ভাল ৰূপ লৈ আপোনালোকক দেখুৱাই আছে যে BTR চুক্তিত এইটো হৈছে সেইটো হৈছে কিন্তু BTR চুক্তি কিয় প্ৰমোদ বড়ো ডাঙৰীয়াই 7.2 দফাৰ জৰিয়তে ক'লে যে তেওঁ ভূমিৰ পৰা উচ্ছেদ কৰিব তাৰ ভিতৰৰ ষড়যন্ত্ৰটো কিন্তু এইটো মানে এইটো মানে হেৰি হৈছে তা এইটোই ৰিফ্লেক্ট হৈছে কাৰণ আপোনালোকক মই খালি মেমোৰেন্ডাম দিয়াটো দূৰৰ কথা মেমোৰেন্ডাম বহুতে দিব পাৰে কালি আপুনিও কৈ দিব পাৰে ময়ো কৈ দিব পাৰোঁ মেমোৰেন্ডাম দিয়াটো ডাঙৰ কথা নহয় কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এবাৰ নিৰ্দেশনা পুনৰাই আকৌ প্ৰধানমন্ত্ৰীলৈকে লিখা হয় মেনশ্যন কৰি কোৱা হয় যে 60% ভূমি BTCৰ অজনজাতি লোকসকলে বা BTCৰ 60% ভূমি বাংলাদেশী মুছলিমে অবৈধভাৱে বেদখল কৰিছে মই পুনৰাই কৈছোঁ BTCৰ 60% ভূমি বাংলাদেশী মুছলিমে আৰু অজনজাতি লোকসকলে বেদখল কৰা বুলি তেওঁলোকে মেনশ্যন কৰিছিলে ইস্পাৰক পত্ৰত আৰু তাৰ ভিত্তিত প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়াটো কেৱল মুখ্য সচিবলৈকে নহয় তাৰ পিছতে BTC চৰকাৰলৈকে অসম চৰকাৰৰ পৰা নিৰ্দেশ দিয়া হৈছিল 2015 চনত কিন্তু আমি দুখ প্ৰকট কৰোঁ যে তেতিয়াৰ দিনৰ BTCত থকা BPF চৰকাৰে কি কাৰণে একশ্যন নললে BPF চৰকাৰে কি কাৰণে তেওঁলোকে এইবিলাক অবৈধ বেদখলকাৰীক নেখেদিলে BPF চৰকাৰে কি কাৰণে এই অজনজাতীয় বেদখলকাৰীসকলক ভূমিৰ পৰা উচ্ছেদ নকৰিলে হেয়া BPF দলে উত্তৰ দিব পাৰিব মই BPF দলৰ ব্যক্তি নহয় কিন্তু কিয় তেওঁলোকে নেখেদিলে হেয়া তেওঁলোকৰ কথা কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰ আহিলে যে তেওঁলোকে খেদিব 60% অজনজাতীয় লোকক যে ভূমিৰ পৰা উচ্ছেদ কৰিব হেয়া খাটাং কাৰণ
BTC লৈকে অলৰেডি নিৰ্দেশনা গৈ পোৱা আছে এজ সুন এজ UPPL তাতে চৰকাৰ গঠন কৰিব সৰ্বপ্ৰথমে 60% জনজাতীয় লোকক BTCৰ ভূমিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব আৰু ইয়াত কোনো একো লোকচাপৰ কোনো কথা নাই কাৰণ এয়া স্পষ্টভাৱে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা হৈ মুখ্য সচিবৰ পৰা হৈ BTCৰ প্ৰিন্সিপাল সেক্ৰেটাৰী লৈকে অলৰেডি ফাইল গৈ পাইছে তো জাস্ট ইট ইজ এ মেটাৰ অফ সেকেন্ড যে UPPL পাৱাৰত আহিব আৰু তেওঁলোকে যিবিলাক জনজাতীয় লোকে তাতে আটা কোকা পিটাৰ দিনৰ পৰা বসবাস কৰি আছে তাৰ ভিতৰৰ পৰা 60% লোকক অবৈধ বেদখলকাৰী বুলি কয় যে গেট আউট ফ্ৰম BTC বুলি কৈ উলিয়াই দিব আৰু আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যদি ক'ব বিচাৰে যে UPPL দলৰ হেয়া নীতি আদৰ্শ নহয় তেতিয়াহ'লে এনে উগ্ৰ জাতীয়তাবাদী এনে উগ্ৰ মানে জাতিগত বিখবাস্প বিয়পোৱা ব্যক্তিক তেতিয়াহ'লে হৰিহিঙা আৰু ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰাৰ্থিত দিয়াৰ কাৰণ কি আজি যদি প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব বিচাৰে যে গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ স্থিতি বেলেগ তেতিয়াহ'লে গোবিন্দ বসুমতাৰী ডাঙৰীয়াক UPPL দলে BTC চৰকাৰ গঠন কৰিলে ডেপুটি চিফ হিচাপে বা উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে বনোৱাৰ প্লেনিংটোৰ ৰহস্যটো কি যে UPPL দল চৰকাৰত আহিলে গোবিন্দ বসুমতাৰী ডেপুটি চিফ হ'ব কিয় হ'ব কাৰণ গোবিন্দ বসুমতাৰীৰ এজেণ্ডা আছে বি সঞ্জয়ৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰী যদি হৰিহিঙাৰ পৰা জিকে যদি BTCৰ কাৰ্যবাহী সদস্য বা EM হয় কিয় হ'ব যাতে তাক লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EMটো দিয়া হয় আৰু তেওঁলোকে যাতে তেওঁলোকৰে প্ৰেৰণ কৰা পত্ৰবোৰৰ ওপৰত তেওঁলোকে যাতে একশ্যন গ্ৰহণ কৰিব পাৰে ইয়াত কোনো ৰাজনৈতিক এজেণ্ডাৰ কথা নাই ৰাজনীতি আমাৰ সকলোৰে ভিতৰত আছে আমি প্ৰত্যেকগৰাকীয়ে ব্যক্তি ৰাজনীতি কৰি আহোঁ আমি কাকবা নহয় কাকবা আমি ভোটদান প্ৰদান কৰোঁ কিন্তু মই তথ্যগত হিচাপে আপোনালোকক কৈছোঁ আজি যদি তেওঁলোকৰ হতাহক আছে মই প্ৰত্যাহ্বান দি UPPLক কৈছোঁ আজি UPPL নেতৃত্বৰ যদি হতাহক আছে তেতিয়াহ'লে তেওঁলোকে কওক প্ৰধানমন্ত্ৰীলৈকে আজিৰ দিনৰ UPPLৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু বি সঞ্জয়ৰাঙে এই পত্ৰ প্ৰেৰণ কৰা নাই আজি যদি তেওঁলোকৰ হতাহক আছে তেওঁলোকে কওক যে গোবিন্দ বসুমতাৰী ডাঙৰীয়াক UPPLৰ পৰা বহিষ্কাৰ কৰা হ'ব আজি যদি তেওঁলোকৰ হতাহক আছে UPPL দলৰ তেওঁলোকে আজি কওক যে বি সঞ্জয়ৰাং ওৰফে সঞ্জয় স্বৰ্গীয়াৰী যি হৰিহিঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে UPPLৰ তাক আজিয়ে UPPL দলৰ পৰা বহিষ্কাৰ কৰা হ'ব মই প্ৰত্যাহ্বান দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়ালৈকে আপুনি জনজাতীয় লোকক ভাল পায় নে গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গীয়াৰী ওৰফে বি সঞ্জয়ৰাঙৰ দৰে উগ্ৰ মনোভাৱৰ ব্যক্তিসকলক ভাল পায় যদি জনজাতীয় লোকসকলক দৰাচলতে আপুনি সঁচাই ভাল পায় আপুনি যেনেকৈ ঢোল ঢাক ক'ব গ'লে ফটা ঢোল বজাই আছে যে UPPL দলে BTCত চৰকাৰ গঠন কৰিলে ভূমিৰ অধিকাৰ পাব তেতিয়াহ'লে আপুনি যদি সেয়া প্ৰকৃতভাৱে সঁচাই আপুনি যদি ৰূপায়ণ কৰিব বিচাৰে তেতিয়াহ'লে গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গীয়াৰীক এই BTC নিৰ্বাচনৰ আগতে UPPL দলৰ পৰা বহিষ্কাৰ কৰক তেতিয়াহ'লে ময়ো মানি যাম ৰাইজেও মানি যাব যে UPPL দল আহিলে জনজাতীয় মানুহৰ ওপৰত কোনো অবৈধভাৱে বা জোৰ প্ৰয়োগ কৰি ভূমিৰ পৰা উচ্ছেদ নকৰিব আৰু প্ৰশ্ন যদি থাকে মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা কথাটো হ'ল এতিয়া BTC নিৰ্বাচনত মই কৈছোঁই যে প্ৰবঞ্চনাৰ ৰাজনীতি চলি আহিছে কোনোবা দলে কৈছে যে আমাৰ মানুহক ঠগিছে আমাৰ মানুহৰ অধিকাৰ আজি চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৰ্থ ইষ্টৰ এজন ডাইনেমিক মন্ত্ৰী ময়ো ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পূজো শ্ৰদ্ধা কৰোঁ কাৰণ তেওঁৰ দৰে পাৰদৰ্শিতা থকা আৰু যোগ্যতা থকা মন্ত্ৰী হেনো অসমত বহুত কম আছে মই সেয়া স্বীকাৰ কৰোঁ ৰাজনৈতিক মানে পলিটিকেল পাৰ্টিক আমি এছাইডত থৈ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে BTCত হেনো আমাৰ জনজাতি আমাৰ লোকৰ ভূমিৰ অধিকাৰ পাব লাগিব অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যে UPPL দলে যদি BTCত চৰকাৰ গঠন কৰে তেতিয়াহ'লে সংখ্যালঘু লোকে জনজাতীয় লোকে তেতিয়াহ'লে ভূমিৰ পৰা যে উচ্ছেদ হ'ব সেয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে